11টামান বজাত ৰাতি আমি এটা খবৰ পাওঁ যে কোকৰাঝাৰী বস্তি আণ্ডাৰ কোকৰাঝাৰ PS অলপ কাজিয়া হৈছে। সেইটো গম পোৱাৰ পিছত যেতিয়া খবৰ খাতি লোৱা হ'ল তাতে গম পোৱা গ'ল যে এজন মানে অচিনাক্ত ব্যক্তিয়ে দুজন মানুহক মানে চাৰ্প ৱেপনেৰে আঘাত কৰিছে। সেই খবৰ পোৱাৰ লগে লগে আমাৰ SP ছাৰৰ নিৰ্দেশনাত আমাৰ কোকৰাঝাৰ পুলিচ টিমৰ মই অচি কোকৰাঝাৰ PS TSI আৰু চাইবাৰ চেলৰ ল'ৰাই আমি তালৈকে যাওঁ। যোৱাৰ পিছত আমি অনুসন্ধানৰ পিছত গম পাওঁ যে দীপু নাৰ্জাৰী কদমতলৰ তেওঁ দুজন মানুহক শিৱু প্ৰসাদ ব্ৰহ্ম আৰু এজন অশোক বড়ো শিৱু প্ৰসাদ ব্ৰহ্মৰ ঘৰতে মানে কিবা ঘৈণীয়েকৰ লগত কাজিয়া হৈ আছিলে, সেইখন মাজত সোমাইছিল তেওঁলোকে ইণ্টাৰনেট মানে কি মধ্যস্থতা কৰিব গৈছিলে। তেতিয়াই মানে সেই দীপু নাৰ্জাৰী বোলাটোৱে মানে এই দুজনক আঘাত কৰে। আঘাত কৰি সি পলাই দিয়ে। পিছত আমি কেইবাঠাইতো ৰেড কৰে আমাৰ পুলিচ টিমে। ৰেড কৰাৰ পিছত আমি দীপু নাৰ্জাৰীক ইতিমধ্যে আমি সৰ্বেশ্বৰ বড়ো ভিলেজ কি আছিলে কয় আমি তেওঁক লৈ আহোঁ, কৰায়ত্ব কৰোঁ। আৰু এইটো ক্ষেত্ৰত চাইবাৰ চেল আৰু TSI আৰু আমাৰ অচি কোকৰাঝাৰৰ বিশেষ অৰিহণা আছে। এইখিনি সেইটো আমি যিটো গম পালোঁ যোৱা নিশা যেতিয়া ঘটনাটো হৈছে, মই SPৰ লগত কথা পাতিছোঁ আৰু আমি খবৰ লৈছোঁ। আৰু সেইটো কোনো ব্যক্তিগত কথা আৰু সেইটো কিবা এটা পাৰ্চনেল এটা কেছ হয় বুলি আমি যোৱাকালি গম পাইছোঁ এই মাৰ্ডাৰটো। তো ইয়াৰ কাৰণে আমি বেছি চিন্তা কৰা নাই, এইটো পুলিচে ডিল কৰিব।